বুজিছ নগেন, কালি মোৰ লগত বৰ ডাঙৰ ঘটনা এটা ঘটি গ'ল নহয়। হাল বোৱা গৰুকো নুকুবাই যেনেকৈ কালি মোক কোবালে দেউতাই। কি হ'ল কেঁচু বুজাই কচোন, কিয় কোবালে? নকবি আৰু, এতিয়াতো জানই খেতি পথাৰৰ দিন। এই সময়ত ঘৰৰ চাৰিওফালে মানুহে মাটি ৰুই শেষ কৰিলে। গৰু গাই এৰাল দিবলৈও ঠাই নাইকিয়া হ'ল। আমাৰ আকৌ পথাৰৰ মাজত কঠীয়া তলীয়া ডৰা আছিল। কঠীয়া অলপ বাঢ়িছিল, সেইখিনি দেউতাই গৰুক খুৱাম বুলি ঠিক কৰিলে। ঘৰত আকৌ গাভিনী গৰু এজনী আছিল। তাইকে কঠীয়া তলিত দেউতাই প্ৰথম দিনা এৰাল দিলেগৈ। দ্বিতীয় দিনা দেউতাই ক'লে, ঐ ল'ৰা, যাচোন যা, গৰুজনী এৰাল দি থৈ আহগৈ। মই ক'লো, গৈছো। গৰু নিওঁতে আকৌ পথাৰৰ আলি এটাই নিব লাগে। দুয়োফালে কঠীয়া ৰুই থৈছে মানুহে। সেয়েহে কঠীয়া খাব নোৱাৰাকৈ মুখুৰা এটা পিন্ধাই দিলে। মোক আকৌ কৈ পঠিয়ালে, কঠীয়া তলি পালে গৰুজনীৰ মুখৰ পৰা মুখুৰাটো আঁতৰাই দিবি। মই গৈ গৰু এৰাল দি ধুনীয়াকৈ ঘৰলৈ আহিলো। আবেলি গৰুজনীক পানী খুৱাবলৈ মোক পঠিয়ালে। মই আকৌ কালি লগৰ এটাৰ লগত ফুৰিবলৈ যোৱাৰ কথা আছিল। সি মোক ফোন কৰিয়ে আছে, আকৌ দেৰি হৈছে। সি বাৰে বাৰে ফোন মাৰি থকাৰ বাবে গৰুজনীক পানী খুৱাই আহিলো বুলি মই ফাঁকি মাৰি দিলো। সেইখিনিলৈকেতো ঠিকেই আছিল। সন্ধিয়া যেতিয়া ঘৰলৈ আহিলো, মায়ে কৈছে, দুপৰীয়া গৰুক পানী খোৱালি? মই কৈছো, খোৱালো। অলপ দেৰি পাছত হাত মুখ ধুই ভিতৰলৈ সোমাইছো। কথা নাই বতৰা নাই, দেউতাই ৰুমৰ দৰজাখন মাৰি আলুৱা এচাৰিডাল লৈ মোক বৰ বেয়াকৈ বালেও। দেউতাই কোবাই কৈছে, কুকুৰ, গৰু এৰাল দিছিলি, দুপৰীয়া পানী খোৱালি গাভিনী গৰুজনীক, দিনটো ঘাঁহ এডাল খাবলৈ নাপালে গৰুজনীয়ে। মুখুৰাটো কাৰ বাপেকৰ মূৰটো কৰিবলৈ পিন্ধাই থৈ আহিছিলি? গৰু তোক কৈছিলো নে নাই খুলি থৈ আহিবলৈ? তেতিয়া মই ভাবিছো, তেৰি, মই মানে গৰুজনী এৰাল দি মুখুৰাই নুখুলিলো। মোক কালি কি যে বজাইছে বুজিছনে? পথাৰত গৰুক হাল বাই থকা সময়ত মাজতে যে গৰু শুই দিওঁতে গৰুক পিতে, তেনেকৈ হুৱাই পিটিলে মোক। ইমান পিটিও শান্তি নাপালে। দেউতাই মাক আকৌ অৰ্ডাৰ দিছে, ইয়াৰ ৰাতি খোৱা বন্ধ দেই, চাহ ভাত একো নিদিবি। দেখিছনে কালি মোৰ লগত কি ঘটনা ঘটি গ'ল? মানুহ মাৰি দিবি দেই, তই মানুহ মাৰি দিবি। চাল্লা, মুখুৰা পিন্ধা গৰু এৰাল দি থৈ আহিছে বেটাই। নকবি আৰু বুজিছ, কালি মোৰ কপালেই বেয়া আছিল। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ল'ৰাহঁত, গুড মৰ্ণিং। তেনেহ'লে আজি ক্লাছটো আৰম্ভ কৰি দিওঁ। এইবাৰ প্ৰথমে নগেনেই কচোন, উপজা দিন কিয় হয়? এই প্ৰশ্নটো ছাৰ BBC ৱৰ্ল্ডৰ এটা অনুষ্ঠানত পৃথিৱীৰ VIP সকলৰ উপস্থিতিত সোধা হৈছিল। এই প্ৰশ্নটোৰ সকলোতকৈ সুন্দৰ উত্তৰ দিছিল ডক্টৰ APJ আব্দুল কালাম ছাৰে। ল'ৰা, তই বৰ সাংঘাতিক কথা কৈছ। কি কৈছিল তেওঁ, কচোন ক। তেওঁ কৈছিল যে উপজা দিন আপোনাৰ জীৱনত একমাত্ৰ এনেকুৱা এটা দিন, যিটো দিনত আপোনাৰ কান্দোনৰ শব্দ শুনি মায়ে হাঁহিছিল। এই দিনটোৰ পাছত আকৌ এনেকুৱা এটা দিন কেতিয়াও নাহে যে সন্তানৰ কান্দোনত মাকে হাঁহে। উপজা দিন কিয় হয়, এই কথাষাৰৰ পৰা ভালদৰে বুজিব পাৰিছেনে ছাৰ? নিশ্চয়। সঁচাকৈ এই দিনটো এটা বিশেষ দিন, যিটো দিনত নিজৰ পুত্ৰৰ কান্দোনত মাকে আনন্দ পাই হাঁহি উঠে। হয় ছাৰ, এই দিনটো সকলোৰে জীৱনত এবাৰহে আহে। ঠিক আছে দে, আজি ক্লাছটো ইমানতে সামৰিছো। অ'কে ছাৰ।